হব অকনিৰ গণিত প্ৰথম শ্ৰেণীৰ। আজিৰ ক্লাছটো হ'ব অকনিৰ গণিত প্ৰথম শ্ৰেণীৰ বাবে। মোৰ আগৰ ক্লাছ কেইটা কি হৈছিলে? এক নম্বৰটো হৈছিলে প্ৰাক গাণিতিক ধাৰণা, 2 নম্বৰটি হৈছিলে 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা, 3 নম্বৰ হৈছে আকৃতি, 4 নম্বৰ হৈছে যোগ, 5 নম্বৰ ক্লাছটো আছিলে মোৰ বিয়োগ। আজিৰ ক্লাছটো হ'ব 6 নম্বৰ 10 পৰা 20 লৈ সংখ্যাৰ ধাৰণা। যেনেকৈ 0 পৰা 9 লৈ এটা সংখ্যাৰ ধাৰণা থাকে, 1 পৰা 9 লৈ এটা সংখ্যাৰ ধাৰণা থাকে। ইয়াৰ আজিৰ কথাটো 10 পৰা 20 লৈ সংখ্যাৰ ধাৰণা। আজিৰ ক্লাছটোৰ পিছৰ ক্লাছটো হ'ব সময়, টাইম। তো আজি স্টার্ট করো 6 নম্বর চ্যাপ্টার, 10 পৰা 20 লৈ সংখ্যাৰ ধাৰণা। পাঠ 6, 10 পৰা 20 লৈ সংখ্যাৰ ধাৰণা। আইতাৰ সাধু শুনো আহা। আইতা এটা সাধু কৈছে, এইটো শুনিব। যে এক আছিল ডাঙৰ ৰজা, কওঁ শুনা বৰ মজা, 2 দিন 2 ৰাতি বেমাৰত নেৰে ঢাৰি পাতি, 3 দিনত কবিৰাজ আহিল, দেখে ৰজাৰ জীৱন কাহিল, 4 পাতি ঔষধ দিলে, ৰজাই নিত এপালি দিলে, 5-6 দিন এনেকৈ গ'ল, 7 দিনতো ভাল নহ'ল, 8 দিনত লগালে মাত, ৰাণীয়ে দিলে গৰম ভাত, 9 দিনত বল পালে, 10 দিনত ভাল পালে। এইটো 10। ইয়াতে কি বুজাইছে? ইয়াতে কি বুজাইছে যে 9 দিনত ভাল পালে 10 দিন, এইটো 1 পৰা 10 লৈকে বুজাইছে। এতিয়া কোৱাচোন, কেইজন ৰজা আছিল? এজন। কেইদিনত কবিৰাজ আহিল? ইয়াৰ পৰা লিখিব কেইদিনত ঔষধ পালে, কেইদিনত কবিৰাজ আহিল, 3 দিনত কবিৰাজ আহিল, 4 দিনত ঔষধ পালে, কেইদিনত ৰজাৰ, 9 দিনত ৰজাৰ মাত দিলে, আৰু দিনত ভাল পায় 10 দিনত। 1 পৰা 9 লৈ সংখ্যাবোৰ ক্ৰমাত লিখা। 1, 2, 3, 4, 5, 6, 7, 8, এইটো হ'ল 9। ইয়াত 1 দিয়া আছে, ইয়াত 9 দিয়া আছে। ইয়াত ক্ৰমাত লিখিব কৈছে। নট ইয়াত কি দিছে? ইয়াত দিছে যে 9টা লিচুৰ লগত এটা লিচু যোগ কৰিলে মুঠ কিমানটা লিচু হয়। ইয়াত 9টা লিচু আৰু ইয়াত 10টা হয়। ইয়াত দিছে কি সিঁচৰিত হৈ থকা বস্তুবিলাক 10ৰ গোটত সজোৱা। ইয়াত যিমানকেইটা আছে ইয়াত 10ৰ গোটত সজাব গৈছে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা আছে, ইয়াত এটা গোটত সজাব গৈছে। ইয়াত 10টা আছে, ইয়াত 10টা ইয়াত সজাব গৈছে। ইয়াত 10টা আছে, ইয়াত সজাব গৈছে। ঠিক আছে, 10টা, এটা 10টা, এটা 10, এটা 10টা আৰু এটা 11টা, তাহলে 10 প্লাস 1 কিমান হ'ব? 11 হ'ব। এইটো 11 দি দিছে। 10 এইটো প্লাস মানে আৰু মানে প্লাস, এইটো লিখিবলৈ হ'ল 11। ইয়াত 11 লিখিছে, 11 হয়। ইয়াত কি আছে? 10টা আৰু 2টা মানে 12টা হ'ব। ইয়াত কি আছে? 10টা আৰু 3টা 13টা হ'ব। ইয়াত 10টা আৰু 4টা 14টা হ'ব। ইয়াত চাব, ইয়াত 10টা এইটো বান্দিল আৰু ইয়াত 4টা, ইয়াত 14টা হৈ গ'ল। এনেকৈ দি দিছে, এনেকৈ সেম লিখিব। ইয়াত 10টা, 1, 2, 3, 4, 5টা, 10 যোগ 5 15টা, এনেকৈ ইয়াত এনেকৈ গোটেইকেইটা আছে। এইকেইটা চাই ল'ব ভালকৈ। এতিয়া নেক্সট আহিলোঁ। নেক্সটটো হ'ল কি? ইয়াত দিছে 10টা, চাই লওক, গণি ল'ব। 10টা আৰু এটা 11টা। ইয়াত কেইটা দিছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা। 10টা আৰু 2টা কিমানটা হ'ব? 12টা। 1, 2।
ইয়াত দিছে 10টা আৰু ইয়াত 1 2 3 4 5 6 10 আর 6 16 1 6 ইয়াত দিছে 3 7 7 3 10 10টা 3 7 10টা 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 20টা ইয়াত কব 20 হ'ব ইয়াত 10টা 10 11 12 13 14 15 10 আর 5 15 1 5 10টা 1 2 3 4 5 6 7 8 9 ইয়াত 9টা 10 আর 9 19 1 9 19 হ'ব ইয়াত কেব 10টা আর 4টা 14টা 1 4 ইয়াত 10টা 2 4 6 8 18টা হ'ব ইয়াত 10টা 2 5 7টা তো 17টা ইয়াত 1 2 3 10 আর 3 13 এনেকৈ লিখিব লাগিব ইয়াত দিছে 1 পৰা 20 লৈ লিখিব কৈছে ইয়াত 11 11 11 11 11 11 এনেকৈ লিখি ল'ব ইয়াত 1 2 12 এনেকৈ লিখি ল'ব 13 এইটো 14 ঘৰ এইটো 15 এইটো 16 এইটো 17 ঘৰ এইটো 18 ঘৰ এইটো 19 ঘৰ এইটো 20 ঘৰ এনেকৈ লিখি ল'ব লাগিব দহৰ গোট আৰু খোলা সংখ্যা অনুযায়ী খালি বাকচবোৰ লিখোৱা খোলা এইটোত কি কৰিব 10 10 হ'ব এইটো ইয়াত কি হ'ব ইয়াত 10 10 হ'ব 10 10 গোটেই কেইটা 10 10 ইয়াত কিবা 8 8 হ'ব ইয়াত কিমান হ'ব তেন্তে ইয়াত হ'ব 10 হ'ব অকল এইটো 10 এইটো 4 ইয়াত 10 হ'ব এইটো 10 হ'ব এটা গোটেই কেইটা 10 10 হ'ব এইটো 4 হ'ব 4 4 এনেকৈ 4 4 হ'ব এইটো ইয়াত কি আছে 16 তেন্তে ইয়াত 10 আৰু ইয়াত 6 16 হ'ব তেন্তে এইবিলাকত 6 হ'ব গোটেই কেইটা 6 হ'ব ইয়াত কি হ'ব 10 হ'ব ইয়াত কেইটা গ্লাস আছে গ্লাসবিলাক কিবা সজাই থোৱা আছে চাই ল'ব এটা 3টা 8টা 12টা ইয়াত 12টা আছে 3 ইয়াত কেইটা আছে পাঁচটো এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা আছে ইয়াত 10টা আছে এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা 14টা 15টা ইয়াত 15টা আছে এটা 2টা 3টা 4টা 5টা 6টা 7 গোটেই কেইটা আছে 6টা আছে তাতকৈ অক সজোৱাটোত হেডচিন দিয়া অক কোনটো এইটো হেডচিন এটাতকৈ কম থকা সজোৱাটোত কেইটা গ্লাছ আছে 6টা তাতকৈ বেছি থকাটো এইটোত কেইটা আছে 15টা গণনা কৰি খালি বাকচটো পূৰ কৰা এটা কেইটা আছে এটা 14টা তলৰ বাকচত সংখ্যা লিখি সৰু সংখ্যাটোত ৰং কৰা 1 2 3 4 5 6 7 ইয়াত 7 লিখিলোঁ 1 2 3 4 5 ইয়াত 5 এইটোত ৰং কৰিব লাগিব 5টোত ৰং কৰিলে হ'ল আটাইতকৈ ডাঙৰ সংখ্যাটোত ৰাইট চিট দিয়া ইয়াত 18 ডাঙৰ ইয়াত 19 ডাঙৰ ইয়াত 20 ডাঙৰ আটাইতকৈ সৰু সংখ্যাটোত ৰাইট চিট দিয়া ইয়াত 13 সৰু ইয়াত 11 সৰু ইয়াত 15 সৰু ৰৈ যোৱা সংখ্যাবোৰ ফুল কেইপাহৰ মাজত লিখো ইয়াত 14 15 ইয়াত কি হ'ব 14 হ'ল ইয়াত 15 হ'ব
ষোল্ল ইয়াত 17 হ'ব। 11 ইয়াত 12 হ'ব। ইয়াত 13 ইয়াত 14 হ'ব। ইয়াত 16 ইয়াত 17 হ'ব। ইয়াত 18 হ'ব। ইয়াত 19 হ'ব। এইটো 20। তলত ছবিখনলৈ চাওঁ আহা। 11, 12, 13, 14, 15, 16, 17, 18, 19, 20। ৰেলখনৰ শেষত থকা ইয়াত আছে 20। 17 ঠিক আগৰ সংখ্যাটো হ'ব 16। 13 ঠিক পিছৰ সংখ্যাটো হ'ব 14। 17 আৰু 19 মাজৰ সংখ্যাটো হ'ব 18। বিপৰীত ক্ৰমত 20ৰ পৰা সংখ্যাবোৰ ৰেলৰ ডবাত লিখা। 20, 19, 18, 17, 16, 17, 14, ইয়াত 13, ইয়াত 12, এটা 11। প্ৰথম তলৰ ছবিখন চাই উত্তৰ লিখ। প্ৰথম আৰু দ্বিতীয় শাৰী। প্ৰথম শাৰীত কিমানটা বল আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11টা। ইয়াত 11টা। দ্বিতীয় শাৰীত কিমানটা বল আছে? ইয়াত আছে 12টা। কোনটো শাৰীত বেশি বল আছে? দ্বিতীয় শাৰীত। দ্বিতীয় শাৰী। সংখ্যাৰ লগত সংখ্যাৰ চলে 13, 13, ইয়াত 17, ইয়াত 17, 20, ইয়াত 20, 18, ইয়াত 18, 12, ইয়াত 12। ইয়াত ৰোল নম্বৰ দিয়া আছে, যেনেকা ৰোল নম্বৰ 11 এইটোকাৰ পাপন, ৰোল নম্বৰ 16 এইটোকে ৰিতাৰ। এনেকৈ তলত কুৱেশ্যন দিয়া আছে, এইবিলাক লিখিব। ওপৰত তালিকাটো চাই ইয়াত লিখি ল'ব কোনটো কাৰ ৰোল নম্বৰ। ইয়াত লিখা আছে, চাই লিখি ল'ব। কাজৰ পিঠিত থকা সংখ্যা হ'ব ডাঙৰৰ পৰা সৰুলৈ এনেকৈ। ডাঙৰ কোনটো? 19, 19, ইয়াত হ'ব 18, ইয়াত হ'ব 17, ইয়াত হ'ব 16, ইয়াত হ'ব 17, ইয়াত হ'ব 15, ইয়াত 14, ইয়াত 14, ইয়াত হ'ব 13, ইয়াত হ'ব 12, ইয়াত হ'ব 11, ইয়াত 16, ইয়াত 18, ইয়াত 13, ইয়াত 10, ইয়াত 14, 15, 16, 18, এটা 19, এটা 11, এটা 12, 13, ইয়াত 14, ইয়াত 18। মাজৰ সংখ্যাটো লিখোৱা। 18, 20, এইটো হ'ব কিমান? 17, এইটো 19, 17, 19, এইটো 18, 15, 17, এইটো হ'ব 16, 14, ইয়াত 15, ইয়াত 12, ইয়াত হ'ব 13। খালী ঘৰত সংখ্যা লিখা হয়। 16, 17, 18, 19, 14, ইয়াত 15, ইয়াত 16, 17, 11, 12, 13, এইটো 14। এইটো সংখ্যাটো 1 লগ কৰিব লাগিব। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20।
ইয়াত এটা মাছ পালোঁ। ইয়াত খেলোৱা ইয়াতে 12টা শব্দ লিখিব। এই ঠাইৰ পৰা গোটেই কিতাপত চাই লিখি ল'ব।